हेलो गाइस की खबर আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আমাৰো ভালেই আপোনালোকক সুমি জোনাক ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ বহুত দিন আপোনালোকৰ মাজলৈ আহিবই পৰা নাই গতিকে আহিছোঁ আজি মানে আমাৰ নতুন ভোগবাৰী সত্ৰ নামঘৰত মানে আজি পালনাম আছে মানে ৰাতিপুৱা আইসকলৰ নাম হ'ব দুপৰীয়া নাম প্ৰসংগ হ'ব তাৰপিছত পালনামটো হেয়া হেৰি পাঠ পঢ়িবই আৰু ৰাতিলৈ মানে বিশেষকৈ ভাওনা পাতিছে গতিকে ভাওনাখন কেনেকৈ কি মানে দৃশ্য হয় আপোনালোককো অকণমান দেখাবলৈ যায় মানে অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকিব আৰু অলপ অলপ যদি পাৰোঁ মই সকলো দেখুৱাবলৈ যত্ন কৰিম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বহুত মৰম দিব আৰু যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে ভিডিঅ' বনাবলৈ এয়া জোনাকৰ দেউতাক নামঘৰলৈ যাব ওলাইছে ফুল প্ৰসংগ কৰিব এতিয়া গতিকে ফুল ৰেডি কৰি যাবলৈ ওলাইছে বাহিৰত দেখি জোনাকো যায় এটা ঢোলটো লৈ পেলাই গতিকে সেই কাণিকুটি হুলস্থুল লগাইছে দিনৰ ভাগত আইসকলৰ নাম গ'ল মানে ৰাতিপুৱাসকল তাৰপিছত নাম প্ৰসংগ হ'ব এতিয়া ফুল প্ৰসংগ হ'ব
বহুত বৰ গৰম লাগিছে